Hey guys, welcome back to my channel. Atนี้আপোনাক আকবাৰ স্বাগতম জনালোঁ আৰু গুড মৰ্নিং যেটো দেখিছে এতিয়া উঠিছোঁ আৰু আজি যেটো সানডে ভাবিছোঁ আপোনালোকৰ লগত দিনটো শেয়াৰ কৰোঁ আৰু বতৰ বহুত ভাল মোৰ মনটো ভাল হৈ আছে এফালে দেখিছে এতিয়া ৰুম চুমবোৰ আন্ধাৰ হৈয়ে আছে সো ফাৰ্স্ট ফ্ৰেশ হৈ লওঁ তাৰপিছত লগ পাম আকৌ যেটো ঠাণ্ডা পৰিলে কম্বলৰ পৰা ওলাবই মন নাযায় বাট ষ্টিল ওলাবতো লাগিবই দিনটো আৰম্ভ কৰিব লাগিব Finally guys fresh আহিলোঁ হেয়াৰ ৱাশ কৰিছোঁ যেহেতু আজি সানডে অকমান আৰামত ধুব পাৰি বাকি কেইদিন অকমান জলদি হয় বাৰু ধুলেও এটা বতৰটো অকমান মুকলি কৰিছিল বাট এতিয়া আকৌ আন্ধাৰ নিচিনা কৰিলে অলপ আগত মুকলি কৰিছিল আকৌ অকমান কলামলা কৰি আনিছিল আকৌ অকমান পোহৰ টাইপ কৰিছিল আকৌ এতিয়া তেনেকুৱা কাপোৰ বাহিৰত মেলিবও পৰা নাই বাহিৰত মেলিলেও মানে আকৌ ভিতৰলৈ আনিব লাগে ৰ'দটো ওলাব বুলি মেলি দিয়া হয় তাৰপৰা আকৌ কলামলা কৰি আনে এতিয়া মানে সেই কাপোৰ আনা নিয়া বতৰ চলিছে এতিয়া ফ্ৰেছ হৈ আহিছোঁ এতিয়া চবে একেলগে চাহ খাম তাৰ আগতে ভাবিলোঁ এবাৰ আপোনালোকক লগ পাই লওঁ সো সেইটোৱে দিনবিলাক বহোঁ বলক ধুইছোঁ আৰু দেই আজি এতিয়া কেতিয়া শুকাই নাজানো আৰু বতৰটোতো দেখিছে কাপোৰে শুকোৱা নাই আৰু চুলি ক'ত শুকাব মোৰতো এনেও টাইম লাগে সো এয়া হৈছে অৱস্থা কৈছোঁ যে বাৰান্দাত মেলিব লগা হৈছে কাপোৰ যিহেতু বতৰ সেনেকুৱা আৰু এইফালে দেখিছেনে কি আছে মোৰ হাতত হয় বুকে এতিয়া পুৰা ড্ৰাই হৈ গ'ল কাৰণ দিন হ'ল বাট তথাপিও মই ভাল পাওঁ বিকজ মোৰ মতে ড্ৰাই ফ্লাৱাৰ্ছ হোল্ড মোৰ ইম'শ্যনছ নহয় জানো চাহ এয়া গাখীৰ চাহ লাল চাহ আৰু বেচন বৰফি কিবা কিবি আছে আৰু বহুত আৰু আকৌ বৰষুণ দিয়া আৰম্ভ কৰিলে এফালে চবেই চাহ খাই আছে এতিয়া একেলগে আমাৰ মায়ে চল লৈ আছে ঠাণ্ডাত চাহ তাহ খোৱা হ'ল এতিয়া আজি এটা শ্বুট কৰিব আছিলে চাওঁ সময় মিলিলে কৰিম আৰু বতৰ আকৌ বেয়া কৰিছে বৰষুণে দেখাইছে আপোনালোকক পটককৈ মুকলি নকৰে আৰু বৰষুণটো মানে একেবাৰে বানপানী চানপানী নোযোৱাকৈ নহয় খালি অকণমান বতৰটো ঠাণ্ডা যাতে কৰি থয় সেনেকৈ হৈ থাকিলেও ন একো প্ৰব্লেম নাই খালি সেয়াই আৰু বৰষুণ দিলে কাপোৰ চাপোৰ নুশুকায় সেইটো এটা ডাঙৰ অসুবিধা আই লাভ ৰেইন আৰু এতিয়া বিহু আহিলে মানে এপ্ৰিল মান্থ আহিলে অলৰেডি সো কুলিও আহিল কুলিৰ মাতটো আপোনালোকক শুনোৱাই নাই ৰ'ব শুনাম ইমান ভাল লাগে বহাগ আহিল নিচিনা মানে লাগিয়ে যায় এবাৰ বাৰু বহাগ সেমেকা বহুতেই তথাপিও কুলিজনীৰ মাতটো শুনাম আৰু আপোনালোকক মায়ে কিবা বনোৱাৰ যোগাৰ কৰি আছে লাঞ্চ অলপ সোনকালৰ পৰা বনাইছে আৰু যেতিয়া অকণমান আজৰি হ'ব পাৰিব প্ৰিপাৰেশ্যনখিনি কৰিছে বাকীখন পিছতেই বনাব বাৰু মই বোলো কামখিনি কৰি থাকোঁতে আপোনালোকৰ লগত অকণমান কথা পাতি লওঁ সময়বোৰ কেনেকৈ যায় গমেই নাপাওঁ আপোনালোকৰ লগত কথা পাতি পাতিয়ে I'm done with my work হাতখন মুচি লওঁ দেই মায়ে কি বনাই আছা আজি দালি আৰু এইফালে পনীৰ ফ্ৰাই কৰি থৈছে আজি লাঞ্চৰ যোগাৰ আৰু এয়া ভাজি ইফালে মাৰিছে চিটি লাঞ্চ ৰেডি ইফালে ভাত বাঢ়িছে এয়া আজি পনীৰ এইফালে অকণমান চব্জি আৰু এইফালে এয়া দালি এয়া মায়ে ভাত বাঢ়ি আছে চবেই একেলগে খাম আৰু এতিয়া চবেই খাইছে খাব লৈছোঁ এইফালে মা আৰু ময়ো বহোঁ ফাইনেলি কুলিৰ মাত শুনক কি ধুনীয়া লাগে ন আপোনালোকক শুনাম বুলি কৈছিলোঁ চ' শুনাইছোঁ লগতে আকৌ কুকুৰ এটাও ভুকি আছে ইগন'ৰ ডেট চ' লাঞ্চ কৰিলোঁ এতিয়া অকণমান ৰেষ্ট ল'ম অকণমান এডিটিং কৰিম আৰু আপোনালোকক ইভিনিং লগ পাম গুড ইভিনিং চ' অকণমান ৰেষ্ট ল'লোঁ মইতো এডিটিঙে কৰিলোঁ বাৰু তাৰপিছত এতিয়া উঠিলোঁ উঠি অকণমান ফ্ৰেছ হ'লোঁ প্ৰে কৰিলোঁ
এতিয়া বাহিৰত যিহেতু কাপোৰ মেলা আছিলে বাৰাণ্ডাত, কাপোৰখিনি বেছি বাহিৰত থাকিলে সেমেকিহে যাব, যিহেতু বতৰটো তেনেকুৱাই হৈ আছে। শ্বলখনো অকণমান লৈ লৈছোঁ আৰু ঠাণ্ডা লাগিব, মানে ঠাণ্ডা পৰিছে যিহেতু, আৰু এতিয়াতো অকণমান বেছিয়ে ঠাণ্ডা হয় ৰাতি। চ' এতিয়া কাপোৰখিনি প্ৰথমে ভৰাই লওঁ, তাৰপিছত চাহ খাব লাগিব। অলপ পূৰা আন্ধাৰটো হৈ গ'ল বাহিৰত। ঠাণ্ডা আছে, এইসোপা ভৰাই লওঁ, নহ'লে আৰু কিবা এটা অশান্তি লাগি থাকে। চ' কাপোৰ সামৰিলোঁ, মানে ভিতৰতো মেলিব লগা হৈছে আৰু ফেন দি উপায় নাই, বিকজ শুকোৱা নাই। আৰু এতিয়া বৰ্তমান বৰষুণ দিয়া নাই, কিন্তু একদম মানে দিওঁ দিওঁ নিচিনা হৈ আছে আৰু বতৰ তেনেকুৱাই ঠাণ্ডা। এতিয়াহে আৰামত চাহটো খাব পাৰিম আৰু সন্ধিয়াৰ। বলক, মা বহি আছে। ইফালে মই ডাইৰেক্ট চাহ বনাবলৈ আহিলোঁ। ইয়াতে চাহটো বনাই লওঁ চবৰ কাৰণে। এইফালে কাপ ঠিক কৰি থৈছোঁ। এয়া টিকলিয়ে কি খায় তাই যোগাৰ উলিয়াই আছে, বিস্কুট চিপছ বনাই লওঁ এতিয়া। চাহ ৰেডি, এয়া টিকলিৰ, আৰু এইখিনি মা, মোৰ আৰু খুৰাই অকণমান পিছত খাব। সিহঁত ওলাই গৈছিলে, কিবা বজাৰ আনিলে, তাকে বোলো চিজিল কৰি লওঁ। অকণমান চিজিল কৰি লওঁ। काम करने आती हूँ, कांड हो जाता है। কি হ'ব? গাইজ, আকৌ বৰষুণ দিলে। অলপ আগত দিয়া নাছিল, বাট মই কৈছিলোঁ যে দিওঁ দিওঁ হৈ আছে। এইফালে আকৌ ষ্টাৰ্ট। মাই গড, দ্য স্কাই ছেইড হাই টু ইউ। শুনিছে নহয়, মানে স্কাইখনে মোৰ ব্লগত হাই বুলি কৈছে। আনপেইড এক্টৰ, ইমান জোৰত দিছে চাওক। আমি শিল পৰা বুলি ভাবিছিলোঁ, মানে সৰু সৰু চাগে শিল পৰিছে দেই, খালি দেখা পোৱা নাই, বাট মানে টিঙত গম পাই আছোঁ। মানে লগতে বতাহো মাৰিছে, মানে অ' মা, কৰিডৰত ইমান বতাহ। ৱাও, পুৰা বতাহ কৰিডৰত। ভাল লাগিছে, ঠাণ্ডা পৰি গৈছে। এইফালে ডিনাৰ ৰেডি হৈ গ'ল। এয়া এইফালে দালি, আৰু ইয়াতে কিবা কিবি আছে নেকি। এইফালে ফুলকবি ভাজি, মানে মিক্স ভাজি। এইফালেও আৰু পনীৰ আছে। আৰু এয়া হৈছে মোৰ ডিনাৰ। মই মেগী খাম। এইফালে ভাত বাঢ়ি আনিছোঁ। আইতা আহি পালে, আইতা ফুৰিব গৈছিলে চবৰ লগত, মানে নামঘৰৰ পৰা সকলো আইতা ফুৰিব গৈছিলে আজি নগাঁও, বৰদোৱা আৰু মৃত্যুঞ্জয় মন্দিৰ। ৰাতি দেৰি হ'ল আৰু বতৰ বেয়া যিহেতু। সেইফালে কিবা কিবি খোৱা চোৱা লৈ গৈছিলে আৰু আজি আইতাই আনিছে মুড়ি। ক'ৰ পৰা আনিছা? চবেই তাতে কিনিছে বোলে। চ'
আনিছে ৰাতি পুৰা পুৰি 10টা বাজিলে বিকজ জাম লাগিছিল মানে সেইকাৰণে অকণমান দেৰি হ'ল আৰু এয়া প্ৰসাদ কৰে হেৰিত অঁ এয়া বৰদোৱা আৰু এডিটিং কৰিব লাগিব এডিট কৰি মা ৰখি আছে মা সদায় মোৰ এণ্ডিঙত ওলায় আহা মা বাই কৈ দিয়া ভালকৈ মোক বেছি মিছ কৰিব লগাও নহয় মোৰ এইফালে খুৰা আহিছে হৈছে আৰু মোৰ আজি এণ্ডিং ফাইনেলি ভাবিছোঁ ব্লগটো এতিয়া এণ্ড কৰোঁ আজি ধুনীয়াকৈ দিনটো পাৰ হ'ল আশা কৰিছোঁ আপোনালোকৰো আজি ছানডে'টো ধুনীয়াকৈ পাৰ হ'ল যিহেতু বতৰো ভাল চবৰে মনো ভাল থাকিব এনেকুৱা বতৰটো কাৰ মন বেয়া হ'ব পাৰে আৰু ঠাণ্ডাটো লাহেকৈ অকণমান আকৌ পৰা নিচিনা লাগিছে ভালেই বিকজ ফেব্ৰুৱাৰী মাৰ্চৰ পৰাই গৰমটো যে সহ্য কৰিব নোৱাৰি দেই গোটেই বছৰটোৰ কাৰণে সেইকাৰণে বৰ ভাল পাইছোঁ যে ঠাণ্ডাটো আকৌ পৰিছে আৰু এইটো অকণমান দিনলৈকে অকণমান মাহলৈকে কণ্টিনিউ থাকক ভাল লাগিব আৰু তেতিয়া চ' একদম ব্লগটো আপুনি পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানে ছাপোৰ্ট কৰি যায় মই সিমানে মটিভেট হৈ যাওঁ চ' এতিয়াৰ পৰা ভাবিছোঁ যে অল্টাৰনেটিভ ডেইজত মই লং ভ্লগছ মিনি ভ্লগছ আৰু শ্বৰ্টছ দি থাকিম চ' আপোনালোকে মোক বেছি মিছ কৰিব লগাও নহয় আমি সোনকালে লগ পাই থাকিম সেইটোৱে এতিয়া কিমানখিনি মই এক্সিকিউট কৰিব পাৰোঁ চাওঁ ট্ৰাই কৰিম বাট সোনকালে লগ পামেই এইবাৰৰ পৰা চ' আজিৰ পৰাই সেইটো মই আৰম্ভ কৰিছোঁ এতিয়াৰ পৰা টাইম এণ্ড অল মেনেজ কৰিব লাগিব চ' সেইখিনি গোটেইখিনি কৰি মেলি আপোনালোকৰ ছাপোৰ্ট পাওঁ যাতে তাকে আশা ৰাখিছোঁ ভাল লাগিব আমাৰ ফেমিলিটো ইউটিউব ফেমিলিটো যাতে আৰু ডাঙৰ হৈ গৈ থাকে চ' মই সেইটোৱে আশা কৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকক আমনি নকৰোঁ ডেইলি আপডেটছৰ কাৰণে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকে বহুত দিনৰ পৰা দিয়ে আছোঁ দিয়াই থাকে আপোনালোকে ফ'ল' কৰিলেই হ'ল আৰু চ' তাতে মোৰ ৰিলছ এণ্ড অল বাকী যিবোৰ প'ষ্ট মই তাতে বেছিকৈ ফটোজ এণ্ড অল মোৰ ফটোশ্বুটছ বা বেলেগ যেনেকৈ য'ত যোৱা সেয়া আৰু মানে আপডেটছখিনি তাতে থাকে চ' আপোনালোকে মোক ফ'ল' কৰিব পাৰে কৰি দিব আৰু ন চবটো ফ্ৰীয়ে ছাবস্ক্ৰাইবো ফ্ৰীয়ে চব কৰি দিব আৰু ফ্ৰী সেইটোৱে কালিলৈ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম এতিয়া ৰাতিটোৰ ভিতৰত এডিট কৰি পেলাই এতিয়া চবেই ডিনাৰ নল কৰিলোঁ তেনেকৈ দেখাব লগাটো একো নাই সেইকাৰণে ভাবিলোঁ ব্লগটো এটা এণ্ড কৰি দিওঁ আকৌ এইবাৰ জল্দি লগ পাই আছোঁ চ' ঠিক আছে বি এল পিছ আদিঅ'ছ